আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানখিনি ডিগ্ৰী কলেজ আছে, যিখিনি ডিগ্ৰী কলেজ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড, তে গোটেই কলেজবোৰক আমি নিৰ্দেশ দিছোঁ, যিখিনি কলেজৰ অধীনত যিখিনি ডিষ্ট্ৰিক্ট কমিটিবোৰ আছে তেখেতসকলক আমি অৰ্ডাৰ দিছোঁ বা তেখেতসকলক আমি নিৰ্দেশ দিছোঁ যে যিখিনি ডিগ্ৰী কলেজ আছে তাৰ গেটৰ সন্মুখত দ্য ভিচিৰ এগেইনষ্টৰ ধৰ্ণা কাৰ্যসূচী ল'ব লাগে। ধৰ্ণা কাৰ্যসূচী কি কাৰণত লোৱা হৈছে যে ভিচিক নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা বহুবাৰ মেমৰেণ্ডাম যোগেদি বা লেটাৰৰ যোগেদি কথা পাতি থকা হৈছিল যে ইউনিভাৰ্চিটিত ৰেজিষ্টাৰ পষ্টটো 2-3 বছৰ ধৰি খালী হৈ আছে, দ্য IC পোষ্টত চলাই আছে, কিন্তু যিজনে ICত আছে সি বেলেগ কিন্তু পোষ্টত ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেশ্যন আছে। এতিয়া কুৱেশ্যন হয় যে এডমিনিষ্ট্ৰেশ্যনত ৰেজিষ্টাৰ ৰেগুলাৰ নোহোৱাকৈ কিদৰে প্ৰশাসনিক কাম কাজবোৰ ইউনিভাৰ্চিটিত চলি আছে। এতিয়া আমি কৈছোঁ যে ৰেজিষ্টাৰজন ৰেগুলাৰ হ'ব লাগে, যে লোকেল চেণ্টিমেণ্ট বা জাতীয় চেতনা বা আমাৰ লোকেলিটিৰ যিখিনি ভাষা ভাষীৰ লোক আছে তেখেতসকলৰ চেতনাবোৰ বুজি পোৱা লোকেল ৰেজিষ্টাৰ হ'ব লাগে বুলি আমি ডিমাণ্ড জনাই আছোঁ। কিন্তু আমাৰ ফালৰ পৰা যিখিনি কথা তেখেতসকলৰ পাতি থকা হৈছে, কিন্তু ভিচিয়ে সেইবোৰ কথা মনা নাই আৰু আমাৰ যিখিনি ৰিকুৱেষ্ট, আমাৰ যিখিনি মেমৰেণ্ডাম সেইটো অপমান কৰা হৈছে। আমি কৈছিলোঁ যে ৰেজিষ্টাৰক যে ইউনিভাৰ্চিটিত এক্সিকিউটিভ কাউন্সিল হ'ব নালাগে, কাৰণ এক্সিকিউটিভ কাউন্সিলত কিছুমান পোষ্ট খালী হৈ আছে। অসমৰ যিজন স্পীকাৰ আছে, স্পীকাৰে কেইজনমান ব্যক্তিক যিকেইজন লোকেল MLA থাকে তেখেতসকলক এপইণ্ট কৰি পঠাইছে ইউনিভাৰ্চিটিৰ এক্সিকিউটিভ কাউন্সিলত তেখেতসকলক এপইণ্ট কৰিব লাগে বুলি, কিন্তু ভিচিয়ে প্ৰফেচাৰ লাইছৰাম লাড্ডু সিঙে সেই কামটো কৰা নাই। গতিকে তেওঁ সেই কামটো নকৰাকৈ নিজেই ডিক্টেটৰশ্বিপ এক নাকত বাদ তেওঁলোকে শাসন চলাব বিচাৰি আছে। গতিকে আমি ডিমাণ্ড কৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে ইউনিভাৰ্চিটি এখনত তেনেধৰণৰ হ'ব নোৱাৰে, কাৰণ বহু ধৰণৰ সমস্যা ইউনিভাৰ্চিটিত আছে। এতিয়া ষ্টুডেণ্টবোৰ ছাত্ৰ ছাত্ৰীবোৰ সময়মতে গ্ৰেড শ্বীট নাপায়। আজিৰ তাৰিখত বহু ষ্টুডেণ্ট নাজানে যে আমাৰ অসমৰ ইউনিভাৰ্চিটিতে যে ষ্টুডেণ্টবোৰ ডিগ্ৰী পাছ কৰাৰ পিছত পঢ়িব কি গেৰেণ্টি আছে। তেওঁলোকে বাহিৰা ইউনিভাৰ্চিটিতো পঢ়িব পাৰে, বিশ্ববিদ্যালয়তো পঢ়িব পাৰে, বাহিৰা বিশ্ববিদ্যালয়। গতিকে তেওঁলোকে যদি সময়মতে গ্ৰেড শ্বীট নাপায়, যদি গুণগত এটা মাৰ্কশ্বীট নাপায়, তেনেহ'লে বাহিৰা ইউনিভাৰ্চিটি তেনেহ'লে কিদৰে পঢ়িব। তেওঁলোকে একচেপ্ট নকৰে বদলি ইউনিভাৰ্চিটিৰ গ্ৰেড শ্বীটখন, তেওঁলোকে সময়মতে দিব নোৱাৰে। গতিকে সেইকাৰণে আমি আজি বাধ্যত পৰি পেলাই সেই ধৰ্ণা কাৰ্যসূচী ল'ব লগা হৈছে। আমি সেইদিনাখন 15 তাৰিখত ওদালগুৰি 9খন ডিগ্ৰী কলেজৰ এই কাৰ্যসূচী ধৰ্ণা কাৰ্যসূচী 2 ঘণ্টাৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। আজি বাক্সা জিলা আমি 10খন কলেজত আৰম্ভ কৰিছোঁ আৰু আমাৰ 18-19 তাৰিখত চিৰাং জিলাৰ আছে আৰু 20 তাৰিখত কোকৰাঝাৰ জিলাৰ আছে। যিমানখিনি এফিলিয়েটেড কলেজ আছে, আমি জনাত প্ৰায় 52খন কলেজ বদলি ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড হৈ আছে। গতিকে আমি গোটেইখিনি কলেজে এই কাৰ্যসূচী চলাই যাম নিয়াৰিকৈ। গতিকে তাৰ পিছতো যদি এই কথাষাৰ মনা নহয়, আমাৰ যিখিনি ডিমাণ্ড আছে সেইটো যদি নামানে বা একচেপ্ট কৰি নলয়, আমি তাৰ পিছত যদি অনিৰ্দিষ্ট কালৰ কাৰণে ইউনিভাৰ্চিটিৰ গেটখন আমি তলা মাৰিবলৈ বাধ্য হ'ম। আৰু সেইটো আমি ডিমাণ্ড ৰাখিছোঁ, আৰু এইটো হ'বই লাগিব। কোনোবা এজন ব্যক্তিৰ কাৰণে আমাৰ জাতীয় চেতনাবোৰ আমি ধ্বংস কৰিব নোৱাৰোঁ। আজিৰ তাৰিখত আমাৰ ভাইচ চেঞ্চেলৰ হ'ব পৰা ব্যক্তিৰ মানুহ নাথাকিব পাৰে, কিন্তু ৰেজিষ্টাৰ পোষ্টৰ কাৰণে কোৱালিফাই থকা আমাৰ ব্যক্তি আছে লোকেল। গতিকে লোকেল চেতনা বা লোকেল জাতীয় চেতনা বুজি পোৱা মানুহ হ'ব লাগে, কাৰণ গোটেই ঠাইত যিখিনি ইণ্টাৰভিউ হৈছে, ইণ্টাৰভিউ হোৱাতে কিছুমান কেলেংকাৰী হৈছে। কোনো এজন ভাইচ চেঞ্চেলৰ নিজৰ ৰুমত নিজৰ কোঠাত ইণ্টাৰভিউ ল'ব নোৱাৰে। যোনদিনা এজন ষ্টুডেণ্টক যোৱা অক্টোবৰৰ 8 তাৰিখে দুধনৈৰ এজন ল'ৰা ভৈৰৱ খাখলাৰী বুলি কোৱা তেখেতক কিছু মেনেজমেণ্ট ষ্টাডিজৰ কাৰণে ইণ্টাৰভিউ ল'বৰ কাৰণে কলিং লেটাৰ পঠোৱা হৈছিল, কিন্তু কলিং লেটাৰ পঠোৱাৰ কাৰণে সেই ষ্টুডেণ্ট কেণ্ডিডেটজন আহিলে, কিন্তু সেই কেণ্ডিডেটক ইণ্টাৰভিউ ল'বলৈ দিয়া নাই ভাইচ চেঞ্চেলাৰে। সেইদিনা কি কাৰণে ল'ব দিয়া নাই, কাৰণ তেওঁ নিজৰ চেল্ফ ইণ্টাৰেষ্টত বেলেগ এজন ব্যক্তিক সেইদিনা ইণ্টাৰভিউ লৈছে। কাৰণ যদি ইণ্টাৰভিউ ল'বই মন নাছিলে, যদি সেই কেণ্ডিডেটক যদি ইণ্টাৰভিউ ল'ব ইচ্ছা নাছিল বা এলাউ কৰিব মন নাছিল, তেনেহ'লে কিয় কলিং লেটাৰ মাতিব লাগে। আৰু সেই কলিং লেটাৰৰ প্ৰুফ আমাৰ তাত আছে। যদি প্ৰয়োজন হয় আমি দেখাবলৈ বাধ্য হ'ম, হয় নে নহয়? প্ৰয়োজন হ'লে আমি দেখাম। অবৈধভাৱে নিযুক্তি প্ৰক্ৰিয়া চলাবলৈ ভাইচ চেঞ্চেলাৰ সেই পলিচি চলাই আছে। আৰু সেইটোৰ কাৰণে যোৱা 12 তাৰিখে এক্সিকিউটিভ কাউন্সিল বহিছে। আমি বাধা কৰিছিলোঁ যে এক্সিকিউটিভ কাউন্সিল হ'ব নালাগে। যদি এক্সিকিউটিভ কাউন্সিল হয়, যিকেইজন কেণ্ডিডেটক ইণ্টাৰভিউ লৈছে সেইসকলক এপইণ্ট কৰা হয় তাৰ যোগেদি। আমি কৈছিলোঁ যে আগতে পোষ্টটো ফিল আপ কৰক, কাৰণ পোষ্টটো ফিল আপ কৰিলে বিভিন্ন ধৰণৰ সমস্যা আলোচনা কৰা হ'ব। যদি তাতে পোষ্টে ফিল আপ নকৰে, তেনেহ'লে ভাইচ চেঞ্চেলৰে নিজেই ইচ্ছামতে কাম কৰি থাকিব। আৰু সেই পলিচি কৰিছে, আমি সেই পলিচিটো আমি ছাকচেছ হ'বলৈ নিদিম। যিকোনো পৰ্যায়লৈ আমি আন্দোলন কৰিবলৈ সাজু হৈ আছোঁ, ছাত্ৰ গোটেইখিনি লৈ পেলাই। থেংক ইউ। আমি সেইটো মই আগতে কৈছোঁ যে প্ৰয়োজন হ'লে আমি ক'ম, কাৰণ ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ লাইছৰাম লাড্ডু সিঙে সেই কাম কাজটো চলাই আছে। সেইটোৰ কাৰণে আমি বাধ্য হৈছোঁ আন্দোলন কৰিবৰ কাৰণে, আৰু প্ৰয়োজন হ'লে আমি বিভিন্ন পৰ্যায়লৈ যাই পেলাই আন্দোলন কৰিম। থেংক ইউ। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীটো হ'ল যিহেতু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিখিনি অবৈধভাৱে
আমাৰ ভাইচ চেঞ্চেলৰ লাইচাম লাড্ডু সিঙে যিখিনি কাম কৰ্তা চলি আছে ইয়াৰ এগেইনষ্টত আমি আজিৰ প্ৰগ্ৰামটো লোৱা হৈছে আমি বাক্সা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাই শুকাই দিব বিচাৰিছোঁ যিহেতু এই বড়োলেণ্ড ইউনিভাৰ্চিটি এটা আমাৰ আন্দোলনকাৰী হিচাপে আমি যিখিনি তেজ দি কিনি আমি এই অঞ্চলৰ এটা ইউনিভাৰ্চিটি পাবলৈ সক্ষম হৈছে এই ইউনিভাৰ্চিটিটো আজি যি পৰ্যায়ত চলাব লাগিছিল ভাইচ চেঞ্চেলৰ নিজৰ মানে ব্যক্তি ক্ৰমী হিচাপে তেখেতে চলি আছে সেইকাৰণে মই গৰিহণা দিব বিচাৰিছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা ইটোৰ কাৰণে সদায় লাগি যাম আমি বাধ্য হ'লে আমাৰ যিখিনি মানে কাৰ্যপন্থা আমি মানে যিখিনি নন ভাইলেন্স হিচাপে আমি চলিব লাগে এইটো লৈ যাব লাগিব সেইকাৰণে মই ক'ব বিচাৰিছোঁ যিহেতু আমাৰ ষ্টুডেণ্টবিলাকৰ ভৱিষ্যতত কথা আছে আমাৰ ল'ৰা ছোৱালীবিলাকে বাহিৰত যাবলৈ বহুত প্ৰব্লেম হয় আমাৰ যিহেতু বেকৱাৰ্ড এৰিয়া সেই অঞ্চলৰ যিখিনি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰে আমি বিভিন্ন জাতি জনগোষ্ঠী যিহেতু পিছপৰা অঞ্চল সেইকাৰণে এটাই মাত্ৰ ইউনিভাৰ্চিটি য'ত আমাৰ পিছপৰা অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰী মানে যি ইউনিভাৰ্চিটি পঢ়িবলৈ সক্ষম হৈছে সেইকাৰণে মই এইটোৱে ক'ব বিচাৰিছোঁ যিহেতু যিখিনি মানে ৰেজিষ্টাৰ্ড পাৰ্মানেণ্ট হ'ব লাগে যোনটো নোহোৱাৰ কাৰণে আজি মানে ছাত্ৰ যিখিনি ডিগ্ৰী লৈ কিনে যিখিনি কাম কৰাত বহুত অসুবিধা হৈ আছে সেইকাৰণে মই সকীয়াই দিব বিচাৰিছোঁ যিয়ে নহওক কিয় যি সক্ৰিয় নচলত কিয় আমি নিখিল বড়ো ছাত্ৰ সন্থা সদায় ইয়াৰ কাৰণে আমি মানে আন্দোলন পন্থা ল'ম আৰু এইটো কেতিয়াও আমি মানি নলওঁ যেতিয়ালৈকে আমাৰ যি ভাইচ চেঞ্চেলৰ তেখেতক মানে আমি ট্ৰেন্সফাৰ কৰিব নোৱাৰোঁ এতিয়ালৈকে আমি নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি আন্দোলন কৰি যাই থাকিম।